অল ইণ্ডিয়াত পোষ্ট ওলাইছে 10টা, ফাৰ্মাচিষ্ট 3টা আৰু নাৰ্ছৰ 7টা। ফাৰ্মাচিষ্ট 3টা জেনেৰেল হয়, ৰিজাৰ্ভেশ্যন নাই ইয়াতে। চ' কোৱালিফিকেশ্যন হাই ছেকেণ্ডেৰী পাছ, ছায়েন্স হ'ব লাগিব, লগতে 2 বছৰ ডিপ্ল'মা থকা হ'ব লাগিব আৰু 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। নাৰ্ছৰ বাবে 7টা পোষ্ট, ইয়াতে ৰিজাৰ্ভেশ্যন আছে। SCৰ বাবে এটা, STৰ বাবে এটা, OBCৰ বাবে এটা, NCLৰ বাবে এটা আৰু আনৰিজাৰ্ভ 4টা। ইয়াতে তেওঁলোকে কোৱালিফিকেশ্যন বিচাৰিছে হাই ছেকেণ্ডেৰী পাছ, ছায়েন্স হ'ব লাগিব, লগতে ডিপ্ল'মা বিচাৰিছে জেনেৰেল নাৰ্ছিঙৰ অথবা BSc নাৰ্ছিং যিকোনো ইউনিভাৰ্চিটিৰ পৰা হ'ব লাগিব, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা ৰিকগনাইজ হোৱা। চ' মিনিমাম এক্সপিৰিয়েঞ্চ 2 বছৰ বিচাৰিছে। ইণ্টাৰভিউ ডেট হ'ল 13 ছেপ্টেম্বৰ, অইল হস্পিটেল দুলিয়াজানত 7টা বজাৰ পৰা ইণ্টাৰভিউ হ'ব আৰু নাৰ্ছৰ বাবে 16 ছেপ্টেম্বৰ 7টা বজাৰ পৰা ইণ্টাৰভিউ হ'ব অইল হস্পিটেল দুলিয়াজানত। আপোনালোকে ডিটেইলছ যদি নটিফিকেশ্যনখন চাব বিচাৰিছে, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে এবাৰ চাই ল'ব। আৰু ইয়াতে চেলাৰী কিমান আছে গোটেইখিনি কথা ইয়াতে উল্লেখ কৰা আছে। চ' আপোনালোকে নটিফিকেশ্যনটো চাই ল'ব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এপ্লাই কৰিব পাৰে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিব আৰু আপোনালোকে job.chakorionline.com চেনেলটো ভিজিট কৰিব। তাতে ডেইলি আপোনালোকে চাকৰি সম্পৰ্কীয় খবৰসমূহ পাব। ধন্যবাদ।